They tell me that I'm never gonna make it. They want me to do something that could make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I got all this potential that's deep inside of me, but they hate when you're successful cause they try to be. আজি হৈছে সানডে আৰু বাজিছে 9:30 আৰু আমি এতিয়া ওলাই আছো ঘৰৰ পৰা আৰু মই ইয়া সানগ্লাস আনিবলৈ পাহৰিলো আৰু ইয়াত খুবেই ৰ'দ আৰু খুবেই গৰম আৰু অহাৰ আগতে এয়া ডালিয়া বনাই খাই আহিলো পটাপট আৰু এইপিনে আমি গৈ আছো প্ৰথমতে গোটেই দিনটো প্ল্যান কৰি আহি পালোহি এয়া প্ৰথমতে মললৈ অসমীয়া চেনেলত অসমীয়া কথা আৰু ঘৰৰ পৰা ভালকৈ খুৱাই বৈ আনিছোঁ এতিয়া মুভি চাওঁতে একো পপকৰ্ণ খাব নালাগে পপকৰ্ণ ক'ল্ড ড্ৰিংকছ আমি একো নলওঁ হয়নে নহয় हेलो 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 নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল নমস্কাৰ দৰ্শক বন্ধু বান্ধৱীসকল অসমীয়া আকৌ নতুনকৈ শিকিছেহে মাজে মাজে অকণমান ভুল ক'লে বেয়া নাপাব আৰু এয়া আমাৰ মুভিৰ টাইম হৈ গ'ল আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু আজি আমি মুভি চাই আছোঁ আৰ্টিকল 370 আৰু মুভিখন চোৱাৰ পিছত আপোনালোকক ৰিভিউটো দিম আৰু আজি আমি আহিছোঁ আইনক্সত আৰু এয়া 4th ফ্ল'ৰ আহি পালোহি আৰু এয়া নিজৰ সিটত বহিলোহি আৰু এইপিনে পপকৰ্ণ কিন্তু নাখালে নহ'বই মুভি মানে খোৱা বোৱা যিমানে ঘৰত লাগিলে খাই আহক এয়া লৈ আহিছে বাকি এতিয়া আমি মুভি চাই আহিলোঁ শ্বপিং কৰিবলৈ আৰু মুভিখন খুবেই ভাল আছিলে যেতিয়া মুভিখন চলি আছিলে আৰু একেবাৰে লাষ্টলৈকে মানুহখিনি বহি আছিলে কাৰো মুখত এটা মাত নাই আৰু মুভিখন সঁচাই ইমান বহুত ভাল আছিলে কাশ্মীৰৰ যি 370 সেকশন উঠাই দিছে তাৰ ওপৰতে গোটেই মুভিখন আৰু আপোনালোকৰ চাই পানি বহুতেই ভাল লাগিব আৰু ইণ্ডিয়ান হিচাপে বহুতেই ভাল ফিল কৰিব আৰু যি হোক এতিয়া মই আহিছোঁ শ্বপিং কৰিবলৈ আৰু কিছুমান কাপোৰ আপোনালোকক ট্ৰাই কৰি দেখাম ইয়াত কাপোৰৰ কোৱালিটি কিন্তু বহুত ভাল পায় প্ৰাইচটোৰ হিচাপত আৰু তাকে এটা দুটা আপোনালোকক ট্ৰাই কৰি দেখাইছোঁ ये अच्छा लग रहा है আৰু আজি দিনটোৰ সৰু সুৰা শ্বপিং দুইজনৰে হৈ গ'ল আৰু তাৰ পিছতে আমি আহি পালোহি KFCত আৰু ইয়াৰ পৰা খাই পানি সিধা ওলাম RK বিচলৈ বুলি কাৰণ তাত আপোনালোকক দেখাম এখন ফ্লোটিং ব্ৰিজ আৰু আমি আহি পালোহি RK বিচ আৰু এখন হৈছে ফ্লোটিং ব্ৰিজখন এয়া চকচোন একদম সাগৰৰ ঢৌ লগে লগে এই ব্ৰিজখন কিন্তু এনেকৈ ফ্লোট কৰি থাকে আৰু এখনত উঠিবলৈও একদমেই ভয় লাগিব কাৰণ এই RK বিচৰ যিবিলাক সমুদ্ৰৰ ঢৌবিলাক বাকি বিচকেইখনতকৈ কিন্তু অকণমান বেছি হয় আপোনাৰ ভিডিঅ'টোত ইমান ভালকৈ চাগে অহা নাই কিন্তু বিচৰ এইখন বিচৰ ঢৌটো বহুতেই ডাঙৰ হয় আৰু এইখন ব্ৰিজখন কিন্তু ওপেনিং হোৱা নাই তথাপিতো মানুহে একদম সাইডৰ পৰা উঠি মেলি ফটো মাৰিছে আৰু হয়তো আজি অকণমান পিছত ওপেনিং হ'ব এখন ভালকৈ ওপেনিং হোৱাৰ পিছত এদিন মই ইয়ালৈ আহি আপোনালোকক উঠি পানি দেখাম ভয় লাগিব তথাপিতো ট্ৰাই কৰিম আৰু তাৰ পিছতে ইয়াৰ পৰা বিচৰ পৰা ওলাই পানি আমি গৈ আছোঁ মেৰিন পাৰ্ক এক্সিবিশ্যন আৰু এই এক্সিবিশ্যনখন আপোনাৰ জানুৱাৰী মাহতে আহিছিলে আৰু 4 মাহমান থাকে আৰু তাকে আজি এয়া চাবলৈ আহিলোঁ আৰু ইয়াতে ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে নতুন বস্তু কিছুমান মই ইউটিউবত দেখিবলৈ পাইছোঁ তাকে আজি লৰালৰিকৈ চাবলৈ আহিছোঁ আপোনালোককো দেখাম আমাৰ তাত আছেনে নাই ক'বচোন দেই
बाप ये तुम किस कर रहा है আৰু ইয়াতে খুব ধুনীয়া এটা ফিজ একুৰিয়াম বনাইছিলে তাতে খুব ধুনীয়া ধুনীয়াকৈ ফিজবিলাক ৰখা আছে ইয়াতে এইবিলাক জীৱ জন্তু চৰাই চিৰিকটি আকৌ চাবলৈ আহিলোঁ এইবিলাক চোৱাৰ পিছতে চাওকচোন কিমান মৰম লাগিছে প্ৰতিটো বস্তু চাই পানিয়ে আৰু ইয়াতে বহুত জীৱ জন্তু চৰাই চিৰিকটি চালোঁ আৰু কিছুমান নেদেখা চৰাই বা জীৱ জন্তু দেখিলোঁ ইয়াতে আহি পানি খুবেই ভাল লাগিলে আৰু এইপিনে কিন্তু এজন মানুহে ডিঙিত সাপ এডাল লৈ পানি ফটো মাৰি আছে প্ৰথমতে ভাবিছিলোঁ চাগে নকলি বুলি কিন্তু পিছত দেখিলোঁ নাই একদম জিভা চিভা উলিয়াই আছে সাপডালে এনেকৈ ফটো মাৰিব নোৱাৰি আৰু দেই এইপিনে আকৌ এজনী ছোৱালীয়ে এয়া পিঞ্জৰাৰ ভিতৰত সোমাই পানি এনেকৈ চৰাইৰ লগত গৈ পানি খেলিব পাৰে আৰু এয়া চৰাইকেইটা খুব ধুনীয়াকৈ বহি আছে খাই আছে এনেকৈ আৰু ইয়াতে এতিয়া ইয়াৰ পৰা ওলাই পানি আমি গৈ আছোঁ বাহিৰলৈ আৰু বাহিৰত এপিনে দোকান আৰু মই ইয়াতে অকণমান কিনা কাটা কৰিলোঁ যদি যে ইয়াৰিং মই ইয়াৰ পৰা লৈছোঁ আৰু যিহেতু মোৰ ফেচটো ডাঙৰ হয় অকণমান ডাঙৰ চাঙৰ ইয়াৰিং পিন্ধিলে মোক অকণমান ভাল লাগে আৰু ইয়াতে কাপ এইবিলাক কিবা কিবি ল'লোঁ এইপিনে খোৱা বোৱা চলি থাকিব লাগিব খাই পানি বহুতেই ভাল পায় আৰু এইপিনে আমি স্মোকি বিস্কুট ট্ৰাই কৰিবলৈ আহিছোঁ দেখি পানি খুবেই ভাল লাগিলে তাৰ কাৰণে আৰু এয়া মই প্ৰথমবাৰে ট্ৰাই কৰিছোঁ বাৰু আৰু খুবেই ঠাণ্ডা দেখোঁতে লাগে মানে দূৰৰ পৰা দেখোঁতে লাগে এই গৰম মানে খুব গৰম হ'ব নিচিনা লাগে ধোঁৱা ওলাই আছে কিন্তু নহয় একদমেই ঠাণ্ডা আৰু আমি ইয়াতে এয়া স্মোকি বিস্কুট ট্ৰাই কৰিলোঁ আৰু এয়া এই চকৰিখনটো চবতে থাকে কিন্তু ইয়াতে কিন্তু এটা দুটা নতুন দেখিলোঁ যিখিনি আপোনালোকক দেখাই আছোঁ এইটো চকৰিটো আমাৰ যিবিলাক মেলাত থাকে সেইবিলাকতো আহে কিন্তু এইটো নতুন দেখিছোঁ পিছে মই আমাৰ তাৰ মেলাবিলাকলৈ বহুত বছৰে যোৱা নাই এইটো যদি আহিছে মই গম নাপাওঁ কমেণ্ট কৰি জনাবচোন আছেনে নাই আৰু এইবিলাকতো নৰ্মেল হয় কিন্তু এইটোত উঠিব বিচাৰে নেকি আপোনালোকে মই কিন্তু উঠিব নিবিচাৰোঁ দেই বৰ ভয় লাগে দেখি পানিয়ে ভয় লাগিছে একেবাৰে মানে গোলকৈ ঘূৰাইছে ওপৰলৈ নি পানি আৰু এই বস্তু এয়াও কিন্তু মই নতুনেই দেখিলোঁ আমাৰ তাত আহিছেনে নাই এবাৰ কমেণ্ট কৰি জনাব আৰু তাৰপিছতে এইবিলাক আছে নতুন আৰু এটা বস্তু আছে যিটো মই আজিলৈকে দেখা নাই এইবিলাকতো আমাৰ তাতো আছে এইটো কিন্তু মই আমাৰ তাত দেখা নাই যদি দেখিছে কমেণ্ট কৰিব মই প্ৰতিবাৰতে কৈছোঁ কমেণ্ট কৰিব বুলি কাৰণ মই হয়তো 2 বছৰ 3 বছৰমান যোৱা নাই এনেকুৱা মেলালৈ ঘৰলৈ গৈছোঁ কিন্তু মেলা সেইটো টাইমত নহয় কাৰণে যোৱা হোৱা নাই আৰু এয়া মই মাকো সুধিম যে আমাৰ তাত আছে নে নাই আৰু এইবিলাকতো আছেই বাকী এইখন আছে আপোনাৰ কলকাতাৰ নিকো পাৰ্কতো আছে বাকী মেলা ইয়াত এক্সিবিশ্যন চাই পানি খুবেই ভাল লাগিল আৰু এতিয়া আমি মেলা চাই ওলাই আহিলোঁ আৰু বিশাখাপট্টনমত গৰমটো বহুতেই বেছি এতিয়া ফেব্ৰুৱাৰী মাহত আছোঁ তথাপিতো বহুতেই গৰম ঘামি মেলি অৱস্থা নাই যি হওক বহুত ভাল লাগিলে গোটেই দিনটো বহুত এনজয় কৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বিশাখাপট্টনম ফুৰিবলৈ আহিলে কিবা যদি ইনফৰমেশ্যন আপোনালোকক লাগে নিশ্চয় মই দিম কাৰণ মই ইয়াতে থাকোঁ মোক কমেণ্টত জনাব আৰু ফাইনেলি আহি পালোহি ঘৰ একদম অৱস্থা বেয়া স্কুটিত আৰু এয়া বহুত দিনৰ পিছতে এটা ব্লগ দিলোঁ আৰু মাজতে ৰেচিপিও দিওঁ সেইবিলাক ৰেচিপিও চাই থাকিব আৰু সেইবিলাকে শ্বপিং কৰা হ'ল আৰু মেলাৰ পৰাও আপোনাৰ কাপ চাপ কিবা কিবি কিনিলোঁ আৰু সৰু সুৰা বস্তুবিলাক বাকী যিবিলাক কাপোৰ কানি কিনিছোঁ নেক্সট ব্লগত সেইবিলাক কাপোৰেই পিন্ধিম মই বাকী মোৰ নেক্সট ব্লগবিলাকো চাই থাকিব আৰু আপোনালোকৰ মৰম দিবলৈ নাপাহৰিব বাকী মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে ভালেই থাকক